পাপৰিজ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আছে নিশ্চয়। আজি হৈছে মে' 14 তাৰিখ। ভাবিলোঁ আজিৰ দিনটো মইনো কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া পাইছে আপোনাৰ ৰাতিপুৱা এতিয়া 5:45 হৈছে আৰু মই এতিয়া সাজি কাচি ৰেডি হ'লোঁ, কিয়নো আজি মোৰ এখন বিয়াৰ মেকআপৰ কাম আছে। ৰাতিপুৱা ৰেডি হ'লোঁ মানে এতিয়া যিহেতু ক'ভিডৰ যিখিনি নীতি নিৰ্দেশনা আহিলে নতুনকৈ SOPখন, তাত আপোনাৰ 2টা বজাৰ পৰা কাৰফিউ আছে। সেইকাৰণে আপোনাৰ কইনা যিহেতু সোনকালে বিদায় দিব ঘৰৰ পৰা 2টা বজাৰ আগতেই, আৰু ৰাতিপুৱা 8:30 মান বজাতে জোৰোণ আহিব, গতিকে তাৰ আগতেই কইনাজনীক ৰেডি কৰিব লাগিব। আৰু এতিয়া বিশেষকৈ পৰিস্থিতি এনেকুৱা হৈছে যে বিয়াখন মানে পতাটো মানে বহুত চিন্তা কৰিবলগীয়া বিষয় হৈছে। তথাপিতো বিয়া যিহেতু দিন বাৰ লোৱা হৈছিলে, সেইকাৰণে বিয়াখন নিপিছুৱালে আৰু তাই মানে মোক বহুত দিনৰ আগতে মানে কৈ থৈছে যে পাপৰি বা আপুনি মোৰ মেকআপটো কৰিব লাগিব। আৰু যিহেতু এতিয়া আমাৰ আমি মানে যোনটো এৰিয়াত আছোঁ তাতো মানে পৰিস্থিতি এনেকুৱা নাই যে নহয় যে আপোনাৰ মানে বহুত ক'ভিড পেচেণ্ট ইয়াত ওলাইছে। আৰু মানে কইনাজনী ঘৰ আৰু মোৰ ঘৰ বেছি দূৰ নহয়, 1 কিলোমিটাৰমান দূৰত হ'ব তাইৰ ঘৰ। আৰু তাই যোনটো এৰিয়াত আছে বা মোৰ নিজৰ ঘৰৰ ওচৰতো বহুত ক'ভিডৰ পেচেণ্ট ওলাইছে, আৰু আমি যথেষ্ট সাৱধানে ঘৰত আছোঁ বাৰু। তথাপিতো এজনী কইনাৰ যথেষ্ট হেঁপাহ থাকে যে নিজৰ বিয়া দিনটোত নিজকে ধুনীয়াকৈ সাজিব, মানে নিজকে কইনা এজনী কেনেকুৱা সপোন থাকে আৰু দিয়কচোন। আজিকালি কইনা বুলি ক'লে কিমান ধুনীয়াকৈ নিজকে মানে সাজি কাচি উলিয়াবলৈ বিচাৰে, সকলো ছোৱালীয়ে হেঁপাহ থাকে। গতিকে তাই মোক এদিন ফোন কৰে যে পাৰিবনে আহিব, আপুনি আহিব লাগিব, নাহিলে মোৰ দিগদাৰ হ'ব। গতিকে কালি ৰাতিও ফোন কৰিছে যে পাপৰিবা কিন্তু আপুনি যেন তেনে আহিব। এতিয়া মই ক'লোঁ যে ঠিক আছে মই যাম বাৰু, কাৰণ ঘৰত মই যথেষ্ট সাৱধানে আছোঁ, কিয়নো মোৰো 2টাকৈ ল'ৰা ছোৱালী আছে আৰু শাহুমাও আছে। তেওঁ বয়সস্থ, তেওঁ এতিয়া 70 প্ৰায় ওচৰা-ওচৰিয়ে হৈছে আৰু। গতিকে তেহেঁতৰ ঘৰতো কোনো বিশেষ অতিথি নিমন্ত্ৰণ কৰা নাই, লিমিটেড মানে কেইজনমান ঘৰৰ নিৰ্দিষ্ট মানুহ লৈ, যিখিনি মানে একো মানে প্ৰব্লেম নহয় বুলি ভাবে তেনেকুৱা মানুহ কেইজনমান লৈয়ে বিয়াখন অনুষ্ঠিত কৰিবলৈ লৈছে। তথাপিতো নিজৰ কইনাজনী হেঁপাহ এটা থাকে দিয়কচোন, নিজকে সাজি কাচি উলিয়াবলৈ লাগিলে মানুহ 10জনেই হওক বা 20জনেই হওক, কাৰণ বিয়াৰ দিনটোতো আকৌ ঘূৰি নাহে। গতিকে তাইক মই আজি মেকআপটো দিবৰ কাৰণে যাম। তেতিয়াহ'লে ব'লকচোন আপোনালোক আজি মোৰ লগতে লৈ যাওঁ। আপোনালোকে কমেণ্টত জনাব নাপাহৰিব কেনেকুৱা লাগিলে। আৰু মই দেখিছোঁ, মই চেনেলটো নতুনকৈ আৰম্ভ কৰিছোঁ যিহেতু, আৰু মই একদম এক্সপাৰ্ট হোৱাই নাই যে এডিটিংনো কেনেকৈ কৰে, মই শিকিহে আছোঁ দেই, শিকি আছোঁ। গতিকে দেখিছোঁ ভিউজ আহিছে, আগৰ 2টা ভিডিঅ' দিছিলোঁ, ভিউজ আহিছে, কিন্তু ছাবস্ক্ৰাইবাৰ বঢ়া নাই। যদি আপোনালোকে মোৰ চেনেলটোত আহি নতুনকৈ চাইছে, তেতিয়াহ'লে যদি কিবা এটা হ'লেও ভাল পাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব বটনটো কাষতে থকা বেল আইকনটো বজাবলৈ কিন্তু নাপাহৰিব। তেতিয়াহ'লে ব'লকচোন আজি দিনটো মোৰ লগত আৰম্ভ কৰোঁ। এয়া মই আহি বিয়াৰ ঘৰ পালোহি, ল'ৰা 2টাই ফুল লগাই আছিলে গেটতে। বিয়া ঘৰলৈ গৈ মই কইনাক মেকআপত ধৰিছোঁ, কিয়নো 6:30 হৈয়ে গৈছিলে, আৰু যিহেতু 8:30মান বজাতে জোৰোণটো অহা কথা আছিলে, গতিকে মই লৰালৰিকৈ গৈ মেকআপটো কৰি লৈছিলোঁ। আৰু তাই মেকআপ নকৰাৰ আগৰ লুকছটো এইটো আছিলে, আৰু মেকআপৰ পিছৰটো এয়া এনেকুৱা লাগিছিলে দেখিবলৈ। গুড ইভিনিং এভৰিৱান। অথনি আহি মেকআপটো কৰি আহি পালোহি ঘৰ পালোঁ মানে 2টামান বজাতে পালোহি বাৰু। 2টা বজাত পাই অকণমান শুই দিলোঁহি, আহি মানে গাটো বেয়া লাগিলে, অকণমান শুই মেলি এতিয়া চাহ তাহ অকণ খাই ফ্ৰেছ হৈ ল'লোঁ। তাৰপৰা ভাবিলোঁ কেইবাদিনৰ পৰা পেণ্ডিং হৈ থকা কাম এটা কৰি লওঁ। কাম মানে কি, আমি য'ত মানে মই বিশেষকৈ য'ত মেকআপ শিকিছিলোঁ, গীতাঞ্জলি ৰাজ, তেওঁ বঙাইগাঁও হয়, বঙাইগাঁৱৰ পৰা শিৱসাগৰত আহি মেকআপৰ ট্ৰেইনিংটো দিছিলেহি। তেওঁ নিজে গোটেই ষ্টুডেণ্টখিনিক লৈ, মানে অকল শিৱসাগৰখিনিয়ে নহয়, তেওঁ যিমান শিকালে গোটেই ষ্টুডেণ্টখিনিক লৈ এটা কম্পিটিশ্যন পাতিছে। কম্পিটিশ্যন মানে কি আৰু, নিজকে চেল্ফ মেকআপ কৰি পেলাই ভিডিঅ' দিব দিছে, তাতে চাই কিবা বাচিব আৰু কি কেনেকৈ মই ইমান ভালকৈ জনা হোৱা নাই। তেওঁ মেছেজৰ যোগেদিয়ে মোক আজি 2-3 দিনৰ পৰা কৈ আছিলে যে এটা চেল্ফ মেকআপৰ ভিডিঅ' দিয়া, মই কিবা এটা মানে কৰি আছোঁ। সেইকাৰণে
ভাবিলোঁ চেল্ফ মেকআপটো কৰি দি দিওঁ, সেইকাৰণে ড্ৰেছটো বদলাই ল'লোঁ। বদলাই মানে কি, সাধাৰণতে আমি যেতিয়া গাঁৱত থাকোঁ, মই বিশেষকৈ গাঁৱত থাকোঁ, সেইকাৰণে আপোনাৰ চেলোৱাৰ বা নাইটিটো পিন্ধা নহয় সাধাৰণতে ঘৰত, কিয়নো ইমান বছৰে এতিয়া নিপিন্ধি কিবা অভ্যাসটো নাইকিয়া নিচিনাই হৈছেগৈ। কিন্তু যেতিয়া কামলৈ যাওঁ, মানে বিশেষকৈ মেকআপৰ কামত যাওঁ, তেতিয়া মই নিশ্চয় চেলৱাৰো পিন্ধি যাওঁ। কিন্তু যেতিয়া মই লোকেল এৰিয়াত পিন্ধোঁ তেতিয়া মেখেলা চাদৰ পিন্ধোঁ, কাৰণ বাহিৰৰ মানে মোৰ নিজৰ এৰিয়াৰ পৰা বাহিৰলৈ গ'লেহে মই সাধাৰণতে চুইজাৰ পিন্ধি যাওঁ। মানে কোনো একো নক'লেও মই নিজে কিবা কমফৰ্টেবল ফিল নকৰিলোঁ আৰু ইমান বছৰ হ'ল বিয়া হোৱা, এতিয়া মোৰ 16 বছৰ হ'ল। শাহুমাই একো নকয়, ঘৰত নাইটি পিন্ধিলেও একো নকয়, কিন্তু নিপিন্ধি কিবা এটা অভ্যাস নাইকিয়া হৈ গ'ল যে, সেইকাৰণে পিন্ধিবই নোৱাৰোঁচোন। তথাপিতো মই এতিয়া চেল্ফ মেকআপটো কৰি তেওঁলৈ ভিডিঅ'টো পঠাই দিওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বাৰু। কিন্তু মেকআপৰ যোনটো মেকআপ কৰিছিলোঁ, মেকআপৰ প্ৰচেছটো মই আপোনালোকক পিছৰ বেলেগ এটা ভিডিঅ'ত দিম, বহুত দীঘলীয়া হ'ব নহ'লে ভিডিঅ'টো। এতিয়া মই জাষ্ট মেকআপটো কৰি মই কেনেকুৱা লুকছটো মই নিজক দিলোঁ, চিম্পুল এটা লুকছ দিম, বেছি বৰ ব্ৰাইডেল লুকছ নহয়, এনেই চিম্পুল পাৰ্টি মেকআপৰ এটা লুকছ দিম। সেইকাৰণে মই মেকআপটো কৰি লওঁ, কৰি পেলাই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয়। তেতিয়াহ'লে চাই থাককচোন মইনো কেনেকৈ মেকআপটো কৰিলোঁ, মোক কেনেকুৱা লাগিছে দেখিবলৈ কমেণ্টত খালি জনাবলৈ নাপাহৰিব। এতিয়া মেকআপটো কৰি হৈ গৈছে, নাজানো কেনেকুৱা লাগিছে। পাৰ্টি লুকছ এটা দিবলৈ চেষ্টা কৰিছিলোঁ। মই নিজকে কিন্তু মেকআপত ভাল নেদেখোঁ, নিজকে বৰ অদ্ভুত লাগে মোক নিজৰ দেখিবলৈ। এতিয়া টিচাৰে দিব কৈছে কাৰণে দিছোঁ আৰু কেনেকুৱা লাগিছে খালি নাজানো। যদি বেয়া লাগিছে প্লিজ কমেণ্টত জনাব, যদি ভাল লাগিছে তেতিয়াও ক'ব। আৰু যদি আপোনালোকক লাগে টিউটৰিয়েল চেল্ফ মেকআপৰ তেতিয়া মোক ক'ব, মই দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ, লাগিলে মোক দেখিবলৈ ভাল লাগক বা নালাগক। আৰু তাৰোপৰি চুলিখিনি দেখিছে নাই, এই চুলিখিনি খালি নাচাব দেই আপোনালোকে চুলিখিনি, কাৰণ মোৰ চুলিখিনি আগতে ষ্ট্ৰেইট কৰা আছিলে, এতিয়া চুলিখিনি বেয়া হৈ গ'ল ষ্ট্ৰেইটনিংটো। আৰু স্মুথনিং কৰাম বুলি ভাবিছিলোঁ যদিও এতিয়া যিটো আমাৰ পৰিস্থিতি হৈ আছে, সেইটো পৰিস্থিতিত অকণো মোৰ মন যোৱাই নাই চুলিখিনি যে কিবা এটা কৰিম। কিন্তু এতিয়া দেখিছোঁ নাই, চুলিখিনি কিবা এটা নকৰিলে নহ'বগৈ আৰু, অতি সোনকালে চুলিখিনিৰ কাৰণে কিবা এটা কৰিব লাগিব। চাওঁচোন কি কৰিব পাৰোঁ চুলিখিনিৰ কাৰণে। এতিয়া আপোনালোকে মোক কেনেকুৱা লাগিছে খালি কমেণ্টত জনাবলৈ নাপাহৰিব। মই নিজকে কিবা বৰ বেয়া দেখোঁ। এয়া আই মেকআপটো এনেকুৱা ধৰণে দিবলৈ চেষ্টা কৰিছিলোঁ, চিম্পুল আৰু ইমান বৰ বেছি একো কৰা নাই, চিম্পুলকৈ দিছোঁ। গতিকে কেনেকুৱা লাগিলে প্লিজ জনাব। আৰু ব'লকচোন তেতিয়াহ'লে ভিডিঅ'টো মোৰ লগত কণ্টিনিউ কৰি থাকোঁ। ভিডিঅ' চিডিঅ' দি পেলাই এতিয়া মই নিজৰ গেটআপত আহি গ'লোঁ, মানে নিজৰ অৰিজিনেল মোৰ মেখেলা চাদৰযোৰত। আৰু মেকআপটোতে চাগে মোক এযোৰ কাপোৰত বৰ অদ্ভুত লাগিছে নেকি। তথাপিতো উপায় নাই, যিহেতু লৰালৰি হৈছে, 8টা বাজি গ'ল, সেইকাৰণে ভাবিলোঁ ভাতটো বনাই লওঁ, তাৰপৰা মুখ হাত ধুই ভাতকেইটা খাম আৰু। ল'ৰা স্কুল এতিয়া বন্ধৰ কাৰণে এওঁ কামবিলাক অকণমান হেল্প কৰাত এলাহ কৰি দিছে। ইভাগে আমি হওক নহওক দুয়োটাই আমি ঘৰৰ কামবিলাক সমানে ভাগ কৰিয়ে কৰোঁ। কিন্তু এতিয়া ল'ৰা স্কুল বন্ধ যে, সেইকাৰণে অনলাইন ক্লাছো তেনেকৈ এইকেইদিন চলা নাই। আজিৰ পৰা তেহেঁতৰ মানে ছামাৰ ভেকেশ্যন দিলে, গতিকে আজি দুয়োটাই বাপেক পুতেকে টিভিত ধৰিছে। ছোৱালীটো নাই, মোমায়েকৰ ঘৰত আছেগৈ গৈ আজি তাই, ওচৰতে মোৰ মাৰ ঘৰ, বেছি দূৰ নহয়। গতিকে দুয়োটাই টিভিত বহিছে, মই সেইকাৰণে লাহে লাহে ভিডিঅ' চিডিঅ' বনাই ভাতটো বনাইছোঁ। ভাত পানী খাই আকৌ এতিয়া ফোন আহিছে যে কাইলৈ কাৰণে কেক এটা লাগে, গতিকে ভাত পানী খাই আকৌ সেই কেকটোৰ কাৰণেও আধা আধি প্ৰিপেৰেশ্যনবিলাক কৰি ল'ব লাগিব, কাৰণ ৰাতিপুৱা 10টাতে ডেলিভাৰী দিব আছে। গতিকে ব'লকচোন এতিয়া মোৰ লগত ভাতটো বনাই ভাত খোৱা টেবুলত লগ পাই আছোঁ আকৌ। ভাত পানী খাই এতিয়া আজৰি হ'লোঁ আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ অথনি আপোনাক কৈছিলোঁ যে মোৰ এটা কেকৰ কাৰণে অৰ্ডাৰ আহিছিলে। তাৰপিছতে আকৌ ভাইটিতে ফোন কৰিলে, তাকো এটা কেক লাগে বুলি। সেইকাৰণে কেককেইটা বনাবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলগীয়া হ'ল, সেইকাৰণে মই আৰু ভিডিঅ'বিলাক কৰা সম্ভৱ নহ'লে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত ইমানেই।
আৰু অহা কাইলৈ আকৌ লগ পাইছোঁ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই কেনেকুৱা ডিজাইনৰ কেক বনালোঁ, কাৰণ কাইলৈ 2টা কেকৰ অৰ্ডাৰ আছে। গতিকে সোনকালে আজৰি হৈ ৰেষ্ট কৰি লওঁগৈ, মানে শুই লওঁগৈ, কাৰণ ৰাতিপুৱা সোনকালে উঠি আকৌ ঘৰুৱা কামবিলাকতো থাকিবই। কাৰণ এটা কেক ৰাতিপুৱা 9টা 9:30মান বজাতে ডেলিভাৰী দিব লাগিব, ইটো 11টামান বজাত লাগিব, কাৰণ 12টাৰ পৰা আকৌ কাইলৈ কাৰফিউ দিছে। গতিকে তেতিয়াহ'লে ব'লকচোন আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।